আপোনালোকে জানেনে যে চাইনাৰ পৰা মোবাইল এক্সেসৰিজ মানে ইম্পৰ্ট কৰি বহুত Here is the মানে fast charger you asked for. কৰি Great. আছে। গতিকে এই বিজনেছ আৰম্ভ কৰিবলৈ বা ইম্পৰ্ট কৰিবলৈ আপোনাৰ কি ষ্টেপছ আপুনি ক'ব লাগিব আজি ভিডিঅ'টোত আপোনালোকে চালে গোটেইখিনি গম পাব। এতিয়া মোবাইল এক্সেসৰিজ আপুনি ইম্পৰ্ট কৰা মানে কি বুজায় বা ইম্পৰ্ট মানে কি? ইম্পৰ্ট হৈছে আপুনি যেতিয়া কোনো এটা বস্তু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আপুনি আমাৰ নিজৰ ইণ্ডিয়া বা ভাৰতলৈ আনিব পাৰে সেইটোৱে ইম্পৰ্ট কৰা বুলি কয়। আৰু ইম্পৰ্ট কৰিবৰ সময়ত বহুতখিনি প্ৰচিডিউৰ আছে বা মোবাইল এক্সেসৰিজটোৱে যে কিয় মানে মানুহে লয় বা কিয় সেইটোত ইম্পৰ্ট কৰে, কাৰণ এইটোত প্ৰফিট আছে আৰু কম ইনভেষ্টমেণ্টত এই মানে প্ৰডাক্টটো আপুনি আৰম্ভ কৰিব পাৰিব। আৰু এইটো যিহেতু ডিমাণ্ড আছে, প্ৰফিট আছে, ল' So ইনভেষ্টমেণ্ট, lovely গতিকে এই products. প্ৰডাক্টত সকলোৱে কৰিব পাৰে আৰু এইটোত কোনো ভয় নাথাকে। গতিকে এবাৰ আপোনালোকে ইম্পৰ্টটো যদি জানি লয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰডাক্ট কম এমাউণ্টত বা 50,000ৰ পৰা 1 লাখৰ ভিতৰত আপুনি প্ৰথমে ইনিচিয়েলি ইম্পৰ্ট বিজনেছ আৰম্ভ কৰিব পাৰে। বিজনেছ অপৰচুনিটিজ, এতিয়া মোবাইল এক্সেসৰিজে কৈছোঁ, এতিয়া সেইটোৰ ওপৰত কি প্ৰডাক্ট আপোনাৰ ডিমাণ্ডেড আছে, যেনে মোবাইল চাৰ্জাৰ হয় বা USB কেবল বা টেম্পাৰ্ড গ্লাছ, যিমান মোবাইল ৰিলেটেড ইয়েৰফোনছ, এইখিনি মানে আপুনি চাইনাৰ পৰা ইম্পৰ্ট কৰি ইণ্ডিয়াত আপুনি আৰামছে আপুনি প্ৰফিট আৰ্ণ কৰিব পাৰে। আৰু এই বিজনেছটোনো মানে প্ৰথমে মোবাইলটোৱেনো কিয় চুজ কৰে, কাৰণ মোবাইল মানে বহুত ডিমাণ্ডেড হয় বা এনেকুৱা ধৰণৰ সৰু প্ৰডাক্টবিলাক বহুত এভেইলেবল আছে বা বহুত ডিমাণ্ডেড আপোনাৰ হয়, বহুত মানুহে মানে কিনে। গতিকে এই প্ৰডাক্টত আপুনি কম ইনভেষ্টমেণ্ট কৰি ইনিচিয়েলি কোনো ভয় নথকাকৈ আপুনি ইম্পৰ্ট আৰম্ভ কৰিব পাৰে আৰু এই ইম্পৰ্টৰ যোগেদি আপুনি প্ৰফিট আৰ্ণ কৰিব পাৰে। গতিকে আপুনি ষ্টেপ বাই ষ্টেপ কথাটো জানি ল'লে এইটো ইমান টান কাম নহয়। গতিকে এই বিজনেছ সেইকাৰণে মানুহে আৰম্ভ কৰে। এতিয়া এই মোবাইল এক্সেসৰিজ আপুনি চাইনাৰ পৰা ইম্পৰ্ট কৰাৰ আগত আপোনাৰ ডকুমেণ্টছ কি লাগিব, কাৰণ ডকুমেণ্টেশ্যনত বহুতে ভয় কৰে বা বহুত ডকুমেণ্টছ লাগিব, কি লাগিব, কিন্তু ইমান প্ৰব্লেম নাই আপোনাৰ ডকুমেণ্টেশ্যনত। আপোনাৰ IC লাগিব, এক্সপৰ্ট ইম্পৰ্ট লাইচেঞ্চ, যিখন আপোনাৰ মেণ্ডেটৰী ডকুমেণ্টছ হয়, আপুনি ইম্পৰ্টেই কৰক এক্সপৰ্টেই কৰক এইখন লাগিবই। আৰু পেন কাৰ্ড, আপোনাৰ ইণ্ডিভিজুৱেল পেন কাৰ্ডতে আপুনি কোম্পানী ফৰ্ম কৰি ল'ব পাৰে। আৰু GST লাগিব, GST যিহেতু আপোনাৰ লাগেই মানে কোম্পানী ফৰ্ম কৰিবলৈ। আপোনাৰ বেংক একাউণ্ট লাগিব, কাৰেণ্ট বেংক একাউণ্ট, আপোনাৰ যিটো বেংকত আপুনি কাৰেণ্ট বেংক একাউণ্ট খুলিব আপুনি সেইটো চাই ল'ব যে তেওঁলোকৰ মানে এইখিনি আপোনাৰ গাইডেন্স কৰিব পাৰিব নে নাই। আৰু এইখিনি গোটেইখিনি ডকুমেণ্টছ আপোনাৰ ৰেডি হোৱাৰ পিছত আপুনি ইম্পৰ্ট যিকোনো কাণ্ট্ৰিৰ পৰা আৰামছে আপুনি কৰিব পাৰিব। ৰাইট প্ৰডাক্ট চিলেকশ্যন, এইটোতো মষ্ট ইম্পৰ্টেণ্ট। আপুনি এতিয়া মোবাইল এক্সেসৰিজৰ ভিতৰত আপুনি কোনটো প্ৰডাক্ট ডিমাণ্ডেড আছে মাৰ্কেটত আমাৰ ইণ্ডিয়াত, সেই প্ৰডাক্টটো আপুনি মাৰ্কেট ষ্টাডি কৰি আপুনি সেইমতে প্ৰডাক্টটো চেল কৰিব লাগিব। কাৰণ আপুনি আনি So পেলাই lovely প্ৰডাক্টটো এনেই পেলাই products. থ'লে নহ'ব, ইয়াত চেল কৰি আপুনি প্ৰফিট আৰ্ণ কৰিব লাগিব। আৰু সদায় আপুনি চাব গুড কোৱালিটি মানে প্ৰডাক্ট আপুনি আনিবলৈ চাব। গতিকে সেইকাৰণে আপুনি ছাপ্লায়াৰ আপুনি ভেৰিফিকেশ্যন কেনেকৈ কৰিব, এইখিনি গোটেইখিনি মষ্ট ইম্পৰ্টেণ্ট কথা। কাৰণ আপুনি এনেই এজন ছাপ্লায়াৰ পায়, আপুনি যদি বোলে অৰ্ডাৰ দি দিলে আৰু বস্তু আপোনাৰ আহিলে কিন্তু বস্তুটো ভাল নহয়, গতিকে তেতিয়া আপোনাৰ লছ হৈ যাব। কাৰণ আপুনি তেনেকুৱা ধৰণৰ বেয়া প্ৰডাক্ট আনি আমাৰ ইণ্ডিয়াত আপুনি তেনেকৈ বেচিব নোৱাৰিব। গতিকে সেইখিনি বস্তু ছাপ্লায়াৰ ভেৰিফিকেশ্যন এইখিনি ইম্পৰ্টৰ আগত কেনেকৈ কৰে সেইখিনি জনাটো দৰকাৰী। এতিয়া টিপিকেল ইনভেষ্টমেণ্ট মই কৈছোঁ 50ৰ পৰা আপুনি 1 লাখ আপুনি ইনিচিয়েলি আৰম্ভ কৰিব পাৰে। আৰু এতিয়া আপোনাৰ নাম্বাৰ হ'ল যে মানে এই বিজনেছ আৰম্ভ কৰিবলৈ আপোনাৰ ইম্পৰ্ট কৰাৰ আগত কি ডকুমেণ্টছ বা কি প্ৰচিডিউৰ আপুনি জানিব লাগিব, তেতিয়া আপোনাৰ ইজিলি আপুনি ইম্পৰ্ট কৰিব পাৰিব। যেনে আপোনাৰ ডকুমেণ্টেশ্যনৰ পিছত IC লাগিব, GST, পেন কাৰ্ড আপোনাৰ ইণ্ডিভিজুৱেল থাকিলে তাৰ যোগেদি আপুনি কোম্পানী ফৰ্ম কৰিলে, এইখিনি বস্তু আপোনাৰ এতিয়া ৰিলেটেড মোবাইল এক্সেসৰিজ আপুনি ইম্পৰ্ট কৰিবৰ সময়ত কি ৰিলেটেড প্ৰডাক্ট লাগিব। এতিয়া ডকুমেণ্টেশ্যন, আপুনি ছাপ্লায়াৰৰ পৰা কি ডকুমেণ্টছ আপুনি ল'ব যেতিয়া আপুনি ইম্পৰ্ট কৰে। এতিয়া চাইনাৰ পৰা আপুনি ছাপ'জ ইম্পৰ্ট কৰিলে, তেতিয়াহ'লে আপুনি চাইনিজ ছাপ্লায়াৰৰ পৰা আপুনি কি ডকুমেণ্টছ আপোনাৰ ল'ব আগতে, কমাৰ্চিয়েল ইনভইচ, প্ৰফৰ্মা ইনভইচ, পেকিং লিষ্ট, বিল অফ লেডিং, আৰু বাই এয়াৰ আহিলে এয়াৰৱে বিল বা আনুষংগিক চাৰ্টিফিকেট অফ অৰিজিন COA বুলি মানে চাৰ্টিফিকেট অফ এনালাইচিছ, এই ডকুমেণ্টছখিনি আপুনি আগতে কালেক্ট কৰিব। কালেক্ট কৰাৰ পিছত মানে এই ডকুমেণ্টছখিনি আপুনি আমাৰ চাইডে কাষ্টমত আপুনি এইখিনি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব। গতিকে Everything is এইখিনি okay. বস্তু আপুনি কালেক্ট কৰি থ'ব লাগিব, কাৰণ নহ'লে আপোনাৰ বস্তু বোলে আপোনাৰ পৰ্টত আহি পেলাই আপুনি ডকুমেণ্টেশ্যন একো আপুনি কালেক্ট কৰা নাই, তেতিয়া আপুনি আকৌ কালেক্ট কৰোঁতে টাইম লাগিলে। গতিকে আননেচেচাৰী আপোনাৰ পৰ্টৰ চাৰ্জেছ আগৰ মানে You will ডিমাৰিড pay চাৰ্জেছ বুলি demurrage কয় ইম্পৰ্টৰ charges. ক্ষেত্ৰত, সেইখিনি আপোনাৰ যাতে ভৰিব নালাগে তাৰ ওপৰত সদায় সতৰ্ক হ'ব।